Hey guys, welcome back to Health Tips Assam. আশা কৰোঁ সকলোৱে ভাল আৰু সুস্থ আছে। আমাৰ আজিৰ টপিক হ'ল চুলি সৰা হ্ৰাস কৰাৰ 10টা উপায়। 10 ways to reduce hair fall. চুলি সৰা হৈছে বিশ্বব্যাপী আটাইতকৈ সচৰাচৰ হোৱা সমস্যাবোৰৰ ভিতৰত এটা, যি জনসংখ্যাৰ 1/3 লোকক প্ৰভাৱিত কৰে। সকলোৱে প্ৰতিদিনে 100টা চুলি হেৰুৱায়। চুলি সৰা হৈছে এক প্ৰক্ৰিয়া যি ব্যক্তিভেদে পৃথক হ'ব পাৰে। কিছুমানৰ বাবে ই ক্ৰমান্বয়ে হ'ব পাৰে, আনহাতে আন কিছুমান হঠাতে চুলি ঢিলা হোৱা আৰু তেওঁলোকৰ গোটেই মূৰত টাক পৰাৰ অনুভৱ কৰিব পাৰে। চুলি সৰা কমাবৰ বাবে কিছুমান নিয়ম মানি চলিলে চুলি সৰা কিছু পৰিমাণৰ হ'লেও কমিব। 1 নম্বৰ, নিয়মীয়াকৈ আপোনাৰ চুলি মৃদু শ্বেম্পুৰে ধুব। ৰেগুলাৰলি ৱাছ ইয়ৰ হেয়াৰ উইথ মাইল্ড শ্বেম্পু। চুলি আৰু মূৰৰ ছাল পৰিষ্কাৰ ৰখাৰ দ্বাৰা চুলি সৰা প্ৰতিহত কৰাৰ এক অংশ হৈছে নিয়মীয়া চুলি ধোৱা। এনে কৰিলে আপুনি সংক্ৰমণ আৰু ড্ৰেণ্ড্ৰাফৰ আশংকা হ্ৰাস কৰিছে, যাৰ ফলত চুলি ভাঙিব পাৰে বা সৰিব পাৰে। তদুপৰি পৰিষ্কাৰ চুলিয়ে অধিক পৰিমাণৰ আভাস দিয়ে। 2 নম্বৰ উপায় হৈছে চুলি সৰাৰ বাবে ভিটামিনছ ফৰ হেয়াৰ লছ। ভিটামিনবোৰ কেৱল সামগ্ৰিক সুস্থতাৰ বাবেহে স্বাস্থ্যকৰ নহয়, কিন্তু আপোনাৰ চুলিৰ বাবেও ভাল। ভিটামিনে মূৰৰ ছালত চিবামৰ স্বাস্থ্যকৰ উৎপাদনত উদগনি দিয়ে। ভিটামিন ইয়ে মূৰৰ ছালত ৰক্ত সঞ্চালন উন্নত কৰে আৰু চুলিৰ ফলিকল উৎপাদনশীল হৈ থাকে। আৰু ভিটামিন বিয়ে চুলিৰ স্বাস্থ্যকৰ ৰং বজাই ৰখাত সহায় কৰে। 3 নম্বৰ নিয়ম হৈছে প্ৰটিনেৰে আহাৰ সমৃদ্ধ কৰক। এনৰিচ ডায়েট উইথ প্ৰটিন। চৰ্বিহীন মাংস, মাছ, চয়াবিন বা অন্যান্য প্ৰটিন খোৱাটো চুলিৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু তাৰ ফলত চুলি সৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অত্যাৱশ্যকীয় তেলৰ সৈতে মূৰৰ ছালৰ মালিচ। স্কেল্প মাছাজ উইথ এচেঞ্চিয়েল অইল। যিসকলে কিছু সময়ৰ পৰা অনুভৱ কৰি আছে, তেওঁলোকক কেইমিনিটমানৰ বাবে অত্যাৱশ্যকীয় তেলৰ সৈতে মূৰৰ ছালখন মালিচ কৰিব লাগিব। ই আপোনাৰ চুলিৰ ফলিকলবোৰ বা সক্ৰিয় হৈ থকাৰ সহায় কৰে। আপুনি বাদাম বা তিল তেল, চেছেমি অইল, লেভেণ্ডাৰৰ যোগ দিব পাৰে। 5 নম্বৰ পইণ্ট হৈছে তিতা চুলি ব্ৰাছ কৰাৰ পৰা পৰিহাৰ কৰা। এভইড ব্ৰাছিং উইথ হেয়াৰ। যদি আপুনি তিতা চুলি কম কৰে, তেনেহ'লে অতি বহল দাঁতৰ ফণী এটা ব্যৱহাৰ কৰক। লগতে চুলি অতি সঘনাই ব্ৰাছ কৰাৰ পৰিহাৰ কৰিব, কিয়নো এনে কৰিলে চুলি আঘাতপ্ৰাপ্ত হ'ব পাৰে আৰু ক্ষতি বৃদ্ধি হ'ব পাৰে। আপোনাৰ আঙুলিৰ জঁটবোৰ বাতিল কৰিবলৈ ব্যৱহাৰ কৰক, ফণী বা ব্ৰাছ নহয়। হেয়াৰ স্কাৰ্পত 1/4 পানী থাকে, সেয়েহে হাইড্ৰেট হৈ থাকিবলৈ আৰু স্বাস্থ্যৱান চুলিৰ বিকাশৰ বাবে এদিনত কমেও 4 পৰা 8 কাপ পানী খাব লাগে। 6 নম্বৰ পইণ্ট হৈছে আপোনাৰ চুলিত সেউজীয়া চাহ ঘঁহি দিয়ক। ৰাব গ্ৰীণ টি ইনটু ইয়ৰ হেয়াৰ। অধ্যয়নে দেখুৱাইছে যে সেউজীয়া চাহ চুলিত ঘঁহিলে চুলিৰ হেৰুৱাৰ সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। আপুনি কেৱল 1 কাপ পানীত সেউজীয়া চাহৰ 2টা মোনা প্ৰস্তুত কৰিব লাগিব। ঠাণ্ডা হ'বলৈ এৰি দিব লাগিব আৰু তাৰ পিছত ইয়াক আপোনাৰ চুলিত প্ৰয়োগ কৰিব লাগিব। 1 ঘণ্টাৰ পিছত আপোনাৰ চুলি ভালদৰে ধুই পেলাব। ফলাফল চাবলৈ এসপ্তাহৰ পৰা 10 দিনৰ বাবে ইয়াক নিয়মীয়াকৈ অনুশীলন কৰক। 7 নম্বৰ পইণ্ট হৈছে চুলিৰ বাবে কি বেয়া জানক। ন' হোৱাট ইজ বেড ফৰ হেয়াৰ। এইটো জনাটো অতি আৱশ্যকীয় যে আপোনাৰ চুলিৰ বাবে কোনটো বেয়া। যদি আপুনি চুলি স্বাস্থ্যৱান ৰাখিব বিচাৰে, আপুনি সেইবোৰ যত্ন কেনেদৰে ল'ব লাগিব জানিব লাগিব। আপোনাৰ চুলি টাৱেলেৰে বা গামোচাৰে শুকান কৰা পৰিহাৰ কৰিব, বৰঞ্চ চুলিত প্ৰাকৃতিকভাৱে শুকাবলৈ দিব। 8 নম্বৰ পইণ্ট হৈছে নিৰন্তৰ হিট কৰা আৰু ড্ৰাই কৰা পৰিহাৰ কৰা। এভইড কনষ্টেণ্ট হিটিং এণ্ড ড্ৰাইং। আপোনাৰ চুলি সঘনাই নিৰন্তৰ গৰম কৰা আৰু শুকুৱাৰ প্ৰক্ৰিয়া অধীন নকৰিব। গৰমে চুলিৰ প্ৰটিন দুৰ্বল কৰে আৰু নিৰন্তৰ গৰম আৰু শুকাই যোৱাৰ ফলত দুৰ্বলতা আৰু হ'ব পাৰে, যাৰ ফলত চুলি সৰা দেখা যাব পাৰে। 9 নম্বৰ পইণ্ট হৈছে আপোনাৰ মূৰৰ ঘাম মুক্ত ৰাখিব।
কিপ ইয়'ৰ হেড sweat free. তেলতেলীয়া চুলি থকা মানুহ ঘাম ওলোৱাৰ ফলত গ্ৰীষ্মকালত উফিৰ অনুভৱ কৰে আৰু চুলি সৰাৰ সম্ভাৱনা বৃদ্ধি হয়। এল'ভেৰা আৰু নিম থকা শ্বেম্পু ব্যৱহাৰ কৰিলে মূৰটো ঠাণ্ডা ৰাখিব পাৰে আৰু ডেণ্ড্ৰফৰ প্ৰতিহত কৰিব পাৰে। লগতে হেলমেট পিন্ধাসকলে গ্ৰীষ্মকালত মুখ্য চুলি হেৰুৱাৰ অভিজ্ঞতা লাভ কৰে, যিহেতু ঘাম ছিদ্ৰবোৰত জমা হয় আৰু চুলিৰ শিপা দুৰ্বল হয়, যাৰ ফলত চুলি সৰে। গতিকে আপোনাৰ চুলিৰ ওপৰত স্কাৰ্ফ বা টেডি কাপোৰৰ হেণ্ডবেণ্ড পিন্ধিলে চুলি সৰা প্ৰতিহত কৰিব পাৰি। ৰাসায়নিক পদাৰ্থৰ পৰা আঁতৰি থাকিব। কিপ আৱে ফ্ৰম কেমিকেলছ। কঠোৰ ৰাসায়নিক পদাৰ্থ আৰু স্থায়ী চুলিৰ ৰঙৰ সামগ্ৰী চুলিৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। যেতিয়া আপুনি চুলি সৰা অনুভৱ কৰে, আপোনাৰ চুলি ৰং নকৰিবলৈ পৰামৰ্শ দিয়া হয়। ইয়াৰ উপৰিও আপুনি সপ্তাহত এবাৰকৈ পিঁয়াজৰ ৰস ওলাই নাৰিকল তেলৰ লগত মিক্স কৰি চুলিৰ গুৰিত তুলাৰে ভালকৈ লগাই 1 ঘণ্টা ৰাখি ভাল শ্বেম্পুৰে ধুই পেলাব। এই প্ৰচেছটো আপুনি 3 মাহ কৰি থাকিলে ভাল ফল দেখা পাব আৰু লগতে এসপ্তাহত 2 বাৰ চুলিত তেল লগাব। চুলিত তেল লগোৱাটো বহুত দৰকাৰী। আৰু চুলি সৰাৰ আন কিছুমান কাৰণ আছে। ই গৰ্ভধাৰণ, হৰম'ন পৰিৱৰ্তন, চিকিৎসাৰ স্থিতি বা পুনৰ এক স্বাভাৱিক অংশৰ ফলত হ'ব পাৰে। যিকোনো লোকে তেওঁলোকৰ মূৰত চুলি হেৰুৱাব পাৰে, কিন্তু পুৰুষৰ ক্ষেত্ৰত এয়া অধিক সচৰাচৰ হয়। টাক পৰা মানে সাধাৰণতে আপোনাৰ মূৰৰ ছালৰ পৰা অত্যাধিক চুলি সৰা বুজায়। বয়সৰ সৈতে বংশগতি চুলি সৰা হৈছে আটাইতকৈ সচৰাচৰ কাৰণ। যদি আপুনি চুলি সৰা কমাব বিচাৰে, তেনেহ'লে টেনচনটো কম ল'ব আৰু ইয়াত কোৱা উপায়বোৰ অৱলম্বন কৰিব। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগি থাকে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব যে আপোনাৰ ভিডিঅ'টো কেনেকুৱা লাগিল আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংকছ ফৰ ৱাচিং।